ঠিক হ'ল, একো নাই। মোৰ ছ'ডিয়াম লেভেল কমি গৈছিলে। মই সেইটো আচলতে গম নাপায়, মানুহে কাম কৰি থাকিলেও গম নাপায়। আৰু সেইটো খোৱা বোৱাৰ লগত ডিপেণ্ডেণ্ট কথাটো। মই আকৌ টোপনি ক্ষতি কৰি আছিলোঁ প্ৰায় এমাহমান, আৰু খোৱা বোৱাটো গণ্ডগোল হৈ আছিলে। ছ'ডিয়াম লেভেল কমি গ'ল, সেইকাৰণে মই বেছি উইক হৈ গ'লোঁ, ফেটিক হৈ গৈছিলোঁ। চ' সেইকাৰণে হস্পিটেলত সোমাই দিয়াই ভাল। তাতকৈ 3 দিন থাকিলোঁ, আৰু আইচুন্দৰা মোৰ নিজৰ হস্পিটেলৰ নিচিনা। চ' তেওঁলোকে বৰ ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰিলে। এতিয়া দৰৱ চৰৱ দিলে, আৰু বেছি দৰৱ দিয়া নাই, 2টামান দৰৱ দিছে, এমাহমান খাব দিছে। আৰু এতিয়া খোৱা বোৱাটো অকণ ৰেগুলাৰ কৰি টোপনি ক্ষতিটো কমাই দিলে আকৌ একেবাৰে ফিট ফাট হৈ যাম। এনেও মই কাম আৰম্ভ কৰিমেই আকৌ নৰ্থ ইষ্ট ফেষ্টিভেলো পাতিছে এইবাৰ, থাইলেণ্ডত পাতিছে, তাতো যাব লাগিব। চ' লগ পাই থাকিম, নতুন নতুন কাম, নতুন চিনেমাৰ কাম হাতত লৈছোঁ, সেইবিলাক কৰি থাকিম। আৰু সুস্থ হৈছোঁ যেতিয়া আকৌ ধুনীয়াকৈ ভালকৈ কাম কৰিম। চিকিৎসকে কিবা পৰামৰ্শ দিছে নেকি? পৰামৰ্শটো চিকিৎসকে দিয়েই, সেইটো তেওঁৰ কামেই। 2জন মানুহে পৰামৰ্শ খুব বেছি দিয়ে, এজন চিকিৎসক, এজন উকিল। আৰু পৃথিৱীত 2জন মানুহক মিছা কথা ক'ব নাপায় তাৰমানে। সেইটো ক'লে নিজৰ লোকচান হয়, এজন ডক্তৰ, এজন উকিল। চ' ডক্তৰকো মই নিজৰ কথা ক'লোঁ, তেওঁলোকে তেওঁলোকৰ কথা ক'লে, সেইমতে চলিবলৈ চেষ্টা কৰিম। আৰু বাকীখিনি কাম সুন্দৰকৈ আগুৱাই লৈ যাম। আৰু মই এতিয়া সম্পূৰ্ণ সুস্থ, চিন্তা কৰিব নালাগে, উইল ৰক।